নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আৰু আজি জনাম কিছু ডিব্ৰুগড় ৰহমৰীয়া ইতিহাস ৰৈ গৈছে কিছুমান কথা। তো জনাম আপোনালোকক কেনেদৰে ইতিহাস হৈ ৰ'ল। তো ভিডিঅ'টো চাই থাকিব এফালে স্কিপ নকৰাকৈ। তো তেতিয়া মই আহি গ'লোঁ ব্ৰহ্মপুত্ৰ পাৰত ৰৈ আছোঁ দেখিছে। এতিয়া ব্ৰহ্মপুত্ৰ যিহেতু এতিয়া খৰালি দিন, ব্ৰহ্মপুত্ৰ চব এইবিলাক পলস বালি হৈ গৈছে চব। মাত্ৰ এইখিনি কমকৈ পানী আছে। তো কেনেকৈ ইতিহাস ৰৈ গ'ল আপোনালোকৰ কথাটো কৈ আছোঁ। আপোনালোকে জানে নদীত বহুত মানুহৰ ঘৰ বাৰী গাঁও যাই গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। তো মই জনামতেতো টোটেল 24খন গাঁও ইতিমধ্যে গুচি গৈছে, ব্ৰহ্মপুত্ৰৰ বুকুত যাই গৈছে। আৰু এইফালে দেখিছে, এইফালে ওখ যিহেতু এইফালে মাথাউৰি বান্ধি দিছে সেইফালে আৰু আগত মাথাউৰি বান্ধি আছে। আৰু যিহেতু বাৰিষা দিনত এটা ব্ৰহ্মপুত্ৰ কেনেকুৱা ধৰণৰ এটা ৰূপ লয়, তো আপোনালোকক মই তাৰো ভিডিঅ' অলপ দি দিম ভিডিঅ'টোত। আৰু এতিয়া চাওক কেনেকুৱা, এতিয়া একোৱেই নাই, চব শুকান হৈ গৈছে। অলপমান পানী এডোখৰত আছে। তো গাঁওখনৰ নামটো কৈ দিছোঁ আপোনালোকৰ, সেইবিলাক মেপত চালেও আপোনালোকে পাব। আৰু যিহেতু এতিয়া খৰালি দিন আহি গ'ল, বাৰিষা ছিজন গ'ল, ব্ৰহ্মপুত্ৰ ভয়ংকৰ যি ৰূপ আছিল তাৰো সামৰণি হ'ল। তো এইফালে যিহেতু এতিয়া সকলো শুকান হৈ গ'ল, তো আপোনালোকে আহিব। বহুত ধুনীয়া ধুনীয়া পিকনিক প্লেচ আছে ব্ৰহ্মপুত্ৰ পাৰত। এইফালে এইবিলাক দেখিছে, এইফালে এনেকৈ এইফালে একদম দূৰ দূৰণিলৈকে এইফালে মানুহে পিকনিক খাব আহিব। পিকনিক প্লেচ হয় ধুনীয়া ধুনীয়া, আহিব। আৰু এইবিলাক যিহেতু দেখিছোঁ, এইবিলাক চব বস্তা জিঅ' বেগ বুলি কয়। এনেই আমি জনামতে জিঅ' বেগ। এইবিলাক এনেকৈ তাত পলস ভৰাই পেলাই এনেদৰে এইফালে দেখিছে, এনেকৈ ৰছীয়ে গুঠি দিছে, এনেকৈ গুঠি পেলাই ৰছীয়ে। সেইফালে একদম তলৰ পৰা আছে, সেইফালে একদম তলৰ পৰা এনেকৈ আহি পেলাই এইটো এনেকৈ ওপৰলৈকে দিয়া আছে। সেইবাবে এইফালে এইটো খহনীয়া নহয় এতিয়া, আৰু কেইবাবছৰ হৈ গ'ল খহনীয়া হোৱা নাই। ধুনীয়াকৈ এনেকৈ বস্তা দি পেলাই আকৌ এইফালে মাথাউৰি দি দিছে ওখকৈ, তো খহনীয়াটো কমেই হয়। তো চবৰ আৰু এটা অনুৰোধ, যি ঠাইত আমাৰ ৰমে অঞ্চলত যি ঠাইত দিয়া নাই, এইবিলাক সোনকালে এতিয়া খৰালি দিনতে সকলোবিলাক ঠিক কৰি দিব লাগে। সেইফালে অলপ আগলৈ এইডোখৰত দিয়া নাই, যিহেতু মই য'ত থিয় আছোঁ এইডোখৰ জেগাত অকল দিয়া আছে। তো মই ভাবোঁ গোটেইখিনি দি দিলে ভাল হয়। তো মই অকলে ৰমৰীয়া বুলিয়ে নকওঁ, যিহেতু ব্ৰহ্মপুত্ৰ অকলে ৰমৰীয়াতে নাই। তো যোন এইবিলাক গাঁও মৌজা বা অঞ্চল হওক, ব্ৰহ্মপুত্ৰ পাৰত যিবিলাক আছে, গাঁও আছে, অঞ্চল আছে, তো সকলোৱে বুজি পায় যে যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি যায়, যেতিয়া এটা ভয়ংকৰ ৰূপ লয়, তেতিয়া মানুহৰ কিমান হাহাকাৰ লাগে, কিমান অসুবিধা হয়। বহুত মানুহৰ ঘৰ দুৱাৰ ভাগি যায়, একো ঘৰ বাৰী নাইকিয়া হৈ যায়, সকলো ব্ৰহ্মপুত্ৰৰ বুকুত যায়। তো সেইবাবে চৰকাৰক অনুৰোধ কৰি দিছোঁ, শুকান দিনতে এইবিলাক ঠিক কৰিব লাগে। যিহেতু আমাৰ এইডোখৰত ভাকুমৰা বুলি কয়, পৰা ভাকুমৰা এইডোখৰত এতিয়া যিহেতু এনেকৈ দিয়া আছে, এনেকৈ বস্তা দিয়া আছে, হেৰি কৰা আছে। তো যিহেতু ইয়াত খহনীয়া নহয়েই, আৰু কাৰণ কেলৈ এতিয়া কেইবাবছৰ হ'ল হোৱা নাই। মাথাউৰি দিয়া আছে এনেকৈ, যিহেতু মানে যোন অঞ্চল আছে, গাঁও আছে ব্ৰহ্মপুত্ৰ পাৰত, সকলো গাঁও অঞ্চলৰ এইবিলাক সঁহাৰি দিব লাগে, এইবিলাক ঠিক কৰি দিব লাগে। এনেকৈ বস্তা দি পেলাই মাথাউৰি দি দিব লাগে। তো অন্ততঃ মানুহবিলাকে অলপ সাহস এটা হয় নদী পাৰত থাকিলে, যিহেতু মাথাউৰি নাথাকিলে কেতিয়া ঘপককৈ খহি যায় গম নাপায়। অলপ দিন আগতে যিহেতু ইয়াত হৈ গ'ল আমাৰ ডিব্ৰুগড় মাইজান, যিহেতু মোৰ চেনেলত দিয়া আছিলে, যদি চোৱা নাই চাব, কেনেকুৱা এটা ভয়ংকৰ ৰূপ লৈছিলে। এইফালে এতিয়া ব্ৰহ্মপুত্ৰ দেখিছে খৰালি দিনৰ ৰূপ কেনেকৈ, চব শুকান হৈ গ'ল। এইফালে দেখিছে পাহাৰখনো জিলিকি আছে কি ধুনীয়াকৈ। এইফালে পানী অলপ আছে, আৰু এতিয়া এইখিনি আৰু ডিচেম্বৰ মাহৰ লাষ্টলৈকে শুকাই যাব। তো আপোনালোকে ধুনীয়াকৈ আহি পিকনিক খাব পাৰিব। এইবিলাকত চব পিকনিক প্লেচ, বহুত মানুহ হয় এইবিলাকত, আহিব আপোনালোকে। ভিডিঅ'টো যদি চাই ভাল পায়, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব।
আৰু যদি নতুনকৈ ভিডিঅ'টো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই সকলোকে। অকণমান এইফালে প্ৰকৃতি অলপ সৌন্দৰ্য লওক। এতিয়া এইফালে দেখিছে মাথাউৰিৰ ওপৰত এনেকৈ বেলিটো এইফালে এতিয়া মা গৈছে আৰু ধুনীয়াকৈ চাওক কি ধুনীয়া নদী পাৰত। ৰঙীয়া অঞ্চলটোৰ বিষয়ে সৰুকৈ কথা কেইটামান ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগিলে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি দিব ভিডিঅ'টো। আৰু চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।